তো ফাইনালি লৈ ল'লে এইটো তো ওম নমঃ শিৱায় নমঃ। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এতিয়া মোৰ লগত আছে ডিম্পু। ডিম্পু একদম পুৰা ধুনীয়াকৈ ভাত চাত খাই পেট পেলাই শুই আছে। সি মোক অলপমান টুপি দিলে। টুপিটো হ'ল এনেকুৱা, সি আজি ইউনিভাৰ্চিটিত এটা ব্লগ বনাব গৈছিলে, তেজপুৰ ইউনিভাৰ্চিটিত ব্লগ বনালে। তাৰপিছত তাক মই 1:30 মানৰ পৰা তাক ফোন কৰিছোঁ যে তুমি ক'তো ভাত নাখাবা, একেলগে আমি দুয়োটাই ভাত খাম। সি কি কৰিছে, তাত ভাত খাই আহিছে আৰু মোক জনোৱা নাই। মই 3:30 মানলৈকে তাৰ কাৰণে ৰখিলোঁ, ৰখি লাষ্টত ভাত খাইছোঁ। ন' ডাউট সি ভিডিঅ'টো বনাই আনিছে। ভিডিঅ'টো বাৰু ভাল হওক, মই সেইটোৱে ভাবিছোঁ। আৰু তুমি ভিডিঅ'টো বনালা, তাত কেনেকুৱা লাগিলে? ইউনিভাৰ্চিটিখন কেনেকুৱা লাগিলে? সঁচাকৈ একদম এখন চেণ্ট্ৰেল লেভেলৰ ভাল ইউনিভাৰ্চিটি। মই বাকী ইউনিভাৰ্চিটিও দেখিছোঁ, কটন, তাৰপিছত IIT, গুৱাহাটী ইউনিভাৰ্চিটি, সকলোবিলাকে ভাল। কিন্তু তেজপুৰ ইউনিভাৰ্চিটি বুলি ক'লে কি এটা বেলেগ এটা চেণ্ট্ৰেল লেভেলৰ এটা বেলেগ। আৰু এনেই তাৰ লগত অলপমান ধেমালি কৰি আছিলোঁ। আৰু এতিয়া দুইজন ওলাই আহিছোঁ অলপ টাউনৰ ফালে। সি বোলে বাইক চলাই পেলাই ওলাই যায়, আমি বাইকখন লৈ পেলাই আহিছোঁ। আৰু কি কৰোঁ আজি গোটেইখিনি আপোনালোকক দেখাই আছোঁ। চোৱাচোন ডিম্পু। আৰু ডিম্পু আৰু মই আহিছোঁ এতিয়া মোৰ হেলমেট এটা চাবৰ কাৰণে নতুন দোকান এখনত। চাই লওঁ ইয়াত যদি এটা ভাল হেলমেট, মানে জাষ্ট মোৰ GoProটো অকল হ'ব লাগে, ইয়াত থাকিব লাগে। আগৰটো মোৰ বেয়া হৈ গ'ল। এতিয়া চাই আছে সি, যদি দাম দৰ মিলে ইয়াৰ পৰা এটা নিম। এই মজা এইটো। ঠিক আছে, একদম আল্টিমেট। এইটো আল্টিমেট, এইটো প্ৰব্লেম নাই, ভাল লাগছে। কণ্টইনাৰ না? কণ্টইনাৰ ল'ব নেকি? অঁ ডান। তো ফাইনেলি লৈ ল'লে এইটো তো ওম নমঃ শিৱায় নমঃ। লগাইছোঁ এবাৰ কেনেকুৱা মালটো। ঠিক এই মজা। আৰু ফাইনেলি হেলমেট লোৱা হৈ গ'ল। ডিম্পুৰ মাথাত পৰি গ'ল, কাৰণ ডিম্পুৱে এটা কথা কৈ আছিলে ঘৰত, নাই ইমান মানুহ মই পাই আছোঁ, ইমান অডিয়েঞ্চ, মানে তাৰ ক্ৰাউড পাই আছে, এতিয়া সি হেলমেট লগাই পেলাই টাউনত ঘূৰিব, নহ'লে মানুহ ফটো উঠোৱা মানুহ তাক আগুৰি ধৰি আছে। আহিছোঁ হা। আৰু এতিয়া গোটেই টাউন ঘূৰিলোঁ আৰু খোৱা বোৱা কৰিলোঁ। এতিয়া আমি গৈ আছোঁ গণেশ ঘাটৰ ব্ৰহ্মপুত্ৰ হাৱা খাব গৈ আছোঁ। মই পাণ এখন লৈ লৈছোঁ আৰু ডিম্পুৰ কাৰণে লৈছোঁ এখন তামোল, মজা তামোল এখন তাক খুৱাই দিওঁ তেজপুৰৰ। পচা তামোল নেকি অ'? চলিবনে? আৰু এই কণতে লাগিল এটা লেঠা। মই যিটো হেলমেট লৈছিলোঁ, সেই হেলমেটটো আকৌ এতিয়া ডিম্পু ল'ম বুলি ভাবিছে। চ' আমি এতিয়া দুইজন গৈ আছোঁ আকৌ সেই একেখন দোকানলৈ। সময়ো হৈ গ'ল, 8টা পাৰ হৈ গ'ল। তো এতিয়া আমি ধাম তাত যাব লাগে। যদি দোকানখন কিবা কাৰণত খোলা আছে, তাৰ কাৰণে এটা হেলমেট ল'ব লাগে। তেনেহ'লে ব'লক। তো দোকান খোলা আছে। এয়া ডিম্পু এতিয়া হেলমেট এটা চাই আছে। একেই হেলমেট, দুইটা একেটাই লৈছিলোঁ। যদি তাৰ পচন্দ হৈ যায় এইটো লৈ ল'ম আমি। কেনেকুৱা মজা নে? এইটোৱে লৈ লোৱা, একেই হ'ব। আৰু হেলমেট লোৱাও হৈ গ'ল, আৰু মোতকৈ বেছি ডিছকাউণ্ট পাবই আৰু ডিম্পু বৰুৱা যিহেতু। মটৰ ব্লগ এতিয়াৰ পৰা যিমানবোৰ ভিডিঅ' পাব গোটেই মই মটৰ ব্লগতে কৰিম। মেক্সিমাম টাইম মই মটৰ ব্লগ কৰিম, আৰু যিমান পাৰোঁ টুৰ কৰিবলৈ চেষ্টা কৰিম। এটলিষ্ট উইকলি মই 2-3 বাৰকৈ টুৰ কৰিব ট্ৰাই কৰিম, চাওঁ কি হয় এতিয়া। কাৰণ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। মই ঘৰত গৈ পেলাই ডিম্পুক এইটো ফিটিং কৰিব দিম, মাউণ্টটো। আৰু মোৰ ঘৰৰ ওচৰৰ ভাইটি এজনৰ পৰা হেলমেটটো লৈছিলোঁ মটৰ ব্লগ বনাবলৈ আজি। স্পাৰ্টক লগাই দিছোঁ, এয়া MC লগাই আছে। এই মালটো ইমানত ৰাখি দিব লাগিব, গোটেই MCলটোৱে যাব। মুঠৰ ওপৰত নপৰাকৈ দিব আৰু যি দিয়ে। নো টেনশ্যন। পৰিলেও আপুনি মুখৰ আগতে পৰিব, দেখাই পাব। মালটোৱে বৰবাদ হৈ যাব যে। গোটেইটো মাৰিব। আৰু মোৰ হেলমেটত GoProৰ ষ্টেণ্ডটো লগোৱা হৈ গ'ল, যিটো মাউণ্ট আছিলে সেইটো লগোৱা হৈ গ'ল। এতিয়া মই এটা আপোনালোকক বস্তু দেখাই আছোঁ, ডিম্পু বৰুৱাই কেনেকৈ ভিডিঅ'বোৰ এডিট কৰে। ব'লক এবাৰ চাই লওঁ। কম যদিহে ড্ৰাইভৰটোৱে মাল চাল খাই নাথাকে। 360 কেমেৰা দিছে, চব দেখা পায় আগৰ পিনে। এয়া মুন্মি চাওক,
দেখা পাইছে চব মানে ছাইডৰো ছাইডটো যদি আমি চাওঁ এনেকুৱাকৈ ছাইডৰ কি আছে ছাইডত ল'ৰা গৈ আছে কিমান ঠাই আছে কিমান স্পেচ আছে সকলো চাই থাকিব পাৰি তো নৰ্মেল মানুহৰ আজিকালি এক্সিডেণ্ট নহয় আৰু ডিম্পুৰ লগত এই দুদিন মই কটোৱালোঁ আমি গোটেইখিনিয়ে কটোৱালোঁ ফূৰ্তি কৰিলোঁ আৰু এতিয়া ডিম্পু যাবলৈ ওলাইছে তাৰ লগত বহি ডাইনিঙত এই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি লৈছোঁ মানে ভাত খাই লৈছোঁ ভাত মেইন ন ডিম্পু অসমীয়া মানুহ অসমীয়া মানুহ